দোস্ত উঠনীয়া ক'লে যাবলৈ ওলাইছে হেল্ল' গাইজ আমি এতিয়া গৈ আছোঁ বৰ্তমান পাছিঘাট তেনেকৈতো বেছি ইমান প্লেনিং বনোৱা নাছিলে এনেই সৰু সুৰাকৈ আৰু ফেমিলিৰ লগতে পিকনিকটো বনাবলৈ গৈ আছোঁ আৰু পাছিঘাট চাই থাকক আৰু আমি এতিয়া পালোঁহি বৰ্তমান শান্তিপুৰ গেটত চেকপাছ কৰাবলৈ ৰখিলোঁ আৰু তো আমি এতিয়া গেট পাৰ কৰিলোঁ তাৰপিছত যাম বাছখন ইয়াতে অকণমান ৰখাই লৈছে মানুহখিনি ক'ৰবাত মানে কিবা কিবি ল'বলৈ গৈছে আৰু তাৰপিছত কি চাই থাকক বাৰু আমি এতিয়া কমলা লৈ লওঁ অ' দা কমলা হয় আপোনাৰ নেকি কিমান টকা ঐ দি দিয়ে 150 আমি এতিয়া কমলা লৈ ল'লোঁ এতিয়া খাব লাগে আৰু আৰু কিমান দেৰি লাগিব জানো এফালে বোলে আকৌ বক্স বিচাৰিবলৈ গৈছে বক্সটো কিমান দেৰি লাগিব চাই লওঁ আমি এতিয়া বৰ্তমান ৰয়িঙত সোমাই আহিলোঁ বস্তুটো অথনি পোৱা নগ'ল বাৰু এতিয়া এনেকৈ বিহু কৰি আছে আৰু আমি এতিয়া ৰয়িং পাই গ'লোঁ এতিয়া আমি গৈ আছোঁ পাছিঘাট এতিয়া আমি পাই গ'লোঁ সেই ডাম্বুক আপোনালোকে ডাম্বুকৰ ভিউ চেক কৰক এতিয়া বৰ্তমান পাহাৰৰ ওপৰত উঠি আছোঁ বহু ওপৰত দেখিছেনে ঘৰবিলাক কিমান তলে তলে আছে ঘৰবিলাক চাওঁ হৈ গৈছোঁ ফিদা ফিদা চাওক ইমান গাল পিকনিক খোৱা গাড়ী চব পিকনিক খাবলৈ আহিছে
আহিছিলোঁ এইখন ইমান পাহাৰ পাৰ কৰি আহিলোঁ আমি। গোটেইগাল খোৱাত ব্যস্ত। অকণমান আমাৰ গাড়ী ৰখি গ'ল। ওলাব লাগে ওলাব লাগে। এতিয়া উহাটো পাইছোঁ আৰু অকণমান। আকৌ ৰাওনা হ'ব লাগে আৰু। গৈয়ে আছোঁ তথাপিও নেপাইছোঁ আৰু দেই। আমনি লাগি গৈছোঁ কেতিয়া পামগৈ জানো। পাহাৰ ভিডিঅ'খিনি কিমান দেখা দিম বাৰু। একেবাৰে পাই লওঁগৈ দেই, তাৰপিছত তাতো দেখাম। বৰ্তমান পাই গ'লোহি পাছিঘাট। ওপৰৰ পৰা দেখাইছোঁ আপোনাক। লাহে লাহে নামি আছোঁ আমি পাছিঘাট। নিকলো। তো আমি পাই গ'লোহি পাছিঘাট। এতিয়া আহক পাছিঘাটৰ আপোনালোকক ভিউ দেখাওঁ। পাছিঘাট ভিউ চাওক ভিউ। এটা মানে এইটো কি কয় প্ৰিষ্টাইন পাছিঘাট নে কিবা বুলি আছে। সেইটো চাইডত মানে ভিউ আহক। এইবাৰ আমাৰ কি তৰকাৰীবিলাক বনাইছে চাওঁগৈ আহক। এইফালে লাই কাটি আছে, আলু আছে, চাউল, মাছ, মাংস, ধনিয়া, কবি, মটৰ, বিলাহী। এইফালে আছে লচুন, পিঁয়াজ, কিবাকিবি। এইফালে ব্ৰেড, গাজৰ, ব্ৰইলাৰ দিয়া হৈছে, বইল কণী আৰু আছে আৰু কিবা কিবি। বনাই লওক, তাৰপাছত দেখাই আছোঁ। এইডোখৰত থকা আমি ইয়ালৈকে বৰ্তমান পালোহি। আহিলোঁ, এই চাহ এটা পৰি গ'ল আৰু বিশেষ একো কোৱা নহ'ল। এনেই ৰিলচ দুটামান বনালোঁ, চাব আৰু। ৰিলচৰ কেমেৰামেন পোৱালিতকৈ পূৰা ভৰি বিষাই গৈছে আৰু। তো ভিডিঅ' তোলা হৈ গৈছে আৰু ফটোবিলাক ইনষ্টাগ্ৰামত পাব। লাইক কমেণ্ট দিব। চেলফি এইজনী বান্দৰ নিচিনা দেখিবলৈ, কিন্তু পাছত দুজনী ঠিকে আছে আৰু দেখিব। বান্দৰজনীয়ে আগত থাকে, এইফালে আকৌ বান্দৰজনীয়ে আগত থাকে। I love পাছিঘাট।
আই লাভ চাদি আই লাভ চাদিয়া ক'ব লৈছিলোঁ আই লাভ পাচিঘাট এতিয়া আমি পানীপুৰি খাম পাচিঘাট দলঙৰ কাষতে 10 টকাৰ কেইটা দিয়া আণ্টি 5টা কবি ভাত চাত বাঢ়িছে ভাত চাত খাই লওঁ আৰু তাৰপিছত যাব লাগে ভাত খাওঁগৈ মানে আধাই দিলে কি হ'ব এই জীৱন ভাতটো খাই লওঁ এইটো ধৰিব পাৰিছেনে এয়া ফ্লাছ জ্বলাই কিনে ভাত খাই আছোঁ এয়া এইটো এইবিলাক দেখিছে কিমান আন্ধাৰ হৈ গ'ল চবতে ফ্লাছ জ্বলাই কিনে ভাত খাই আছোঁ মই তো আমাৰ ভাত চাত খোৱা হৈ গ'ল এতিয়া গাড়ী চবে উঠিলে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুৰা ভাগৰ লাগিছে এতিয়া আমি ডিব্ৰুগড় ধেমাজি হৈ কিনে যাম বহুত ভাগৰ লাগিছে বাই বাই Chris, Chris.